हेलो एभ्रिवान কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি ৰমজান মাহ ষ্টাৰ্ট হৈছে তো ভাবিলোঁ আপোনালোকৰ লগত অকণমান দিনটো কি কৰোঁ শ্বেয়াৰ কৰোঁ। এইফালে চাওক কাপোৰ মেলি দিছোঁ, শুকাবনে নাই নাজানো। বতৰটো বহুত ভাল, ৰজা ৰাখি মানে ভাল লাগিছে। এইফালে মই বুট তিয়াই থৈছোঁ, এইফালে কাবুলী বুট, এইখিনি চব্জি বনাম। এইফালে বৰা বনাবৰ কাৰণে দালি আৰু এফালে তিয়ঁহ, পিঁয়াজ, জলকীয়া আটাইখিনি মই ৰেডি কৰি ল'লোঁ, কাৰণ এতিয়া যিহেতু ৰাতিপুৱাৰ ভাগত কাম নাথাকে তো আটাইখিনি ৰেডি কৰি ল'লে মোৰ ভাল হ'ব। তো এইখিনি ৰেডি কৰি থৈ দিলোঁ। ৰমজান মাহৰ ৰাতিপুৱাৰ ভাগত বিশেষ একো কাম নাথাকে, তো বাকী কাপোৰ ধোৱা মেলাখিনি হৈ গ'ল। তো পিছবেলাৰ পৰাহে কাম ষ্টাৰ্ট হয়। তো এতিয়া একেবাৰে আজৰি হ'লোঁ, এতিয়া গা ধুম, নামাজ পঢ়িম আৰু বতৰটো বহুত ভাল। আপোনালোকক এতিয়ালৈকে স্বাগতম জনোৱা হোৱাই নাই, তো সকলোকে মোৰ চেনেল হোম কিচেন এণ্ড ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ৰমজান মাহত আল্লাই সকলোকে ৰোজা ৰাখিবলৈ শক্তি দিয়ক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' এভ্ৰিৱান, আপোনালোকক একেবাৰে মই আচৰৰ পিছতহে লগ পাইছোঁ। মানে জোহৰৰ নামাজ পঢ়ি অকণমান বতৰটো বেয়া হ'ল, ঠাণ্ডা লাগিলে অলপমান হ'লোঁ, তো এনেকৈ টাইমটো গ'ল। এতিয়া প্ৰিপাৰেশ্যন কৰি আছোঁ, তো আধাতে নামাজ পঢ়িলোঁ, বাকী যিখিনি পাৰোঁ দেখুৱাম। বলক ফ্ৰেণ্ডছ, আপোনালোকক দেখুৱাওঁ মই কি প্ৰিপাৰেশ্যন কৰিলোঁ ইফতাৰৰ কাৰণে। আজি ফাৰ্ষ্ট ৰোজা, বহুত ভাল লাগিছে, কিন্তু দিনটো বহুত ভাল, বতৰটোও ভাল। তো বলক আপোনালোকক দেখুৱাওঁ।